নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি নৱম শ্ৰেণী গণিতত থকা দুটা অংক লৈছোঁ। আমি সত্যাপন কৰিবৰ কাৰণে দুটা সূত্ৰ লৈছোঁ। আজি আমি এই দুটা সূত্ৰ সত্যাপন কৰিম। সূত্ৰকেইটা চাই লওঁ। এক নম্বৰ সূত্ৰটো আমাক দিয়া আছে যে এক্স কিউব প্লাছ ৱাই কিউব ইকুৱেল টু এক্স প্লাছ ৱাই ইনটু এক্স স্কুৱাৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱাৰ। এইটো হৈছে প্ৰথম সূত্ৰটো। আৰু ইয়াৰ পিছৰ সূত্ৰটো হৈছে এক্স কিউব মাইনাছ ৱাই কিউব ইকুৱেল টু এক্স মাইনাছ ৱাই ইনটু এক্স স্কুৱাৰ প্লাছ এক্স ৱাই প্লাছ ৱাই স্কুৱাৰ। আমি এই দুটা সূত্ৰ আজি সত্যাপন কৰিবলৈ শিকিম। আমি প্ৰথম সূত্ৰটোৰে আৰম্ভ কৰোঁ। এক নম্বৰ সূত্ৰটো। এক নম্বৰ সূত্ৰটো দিয়া আছে এক্স কিউব প্লাছ ৱাই কিউব ইকুৱেল টু এক্স প্লাছ ৱাই ইনটু এক্স স্কুৱাৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱাৰ। আমি এই সূত্ৰটো সত্যাপন কৰিম। ইয়াতে চোৱা, আমি দুটা কিউব দেখিবলৈ পাইছোঁ। ইয়াত এটা এক্স কিউব, ইয়াত আছে ৱাই কিউব। গতিকে এই সূত্ৰটো সত্যাপন কৰিবলৈ হ'লে আমি কিউবৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। তোমালোকে কিউবৰ সূত্ৰটো মনত আছিলে তোমালোকৰ, সূত্ৰটো লিখি ল'বা। আৰু চোৱা, এক্স কিউব আৰু ৱাই কিউব দুটাৰ মাজতে থকা চিনটো হৈছে প্লাছ চিন। গতিকে এক্স আৰু ৱাই কিউবৰ প্লাছৰ সূত্ৰটো ল'বা। লিখিবা যে এক্স প্লাছ ৱাই হোল কিউব। দুইটাৰ মাজতে, দুইটা কিউবৰ মাজতে প্লাছ আছে, গতিকে প্লাছৰ সূত্ৰ লিখিম আমি। এক্স কিউব প্লাছ ৱাই কিউব ইকুৱেল টু হ'ব এক্স কিউব প্লাছ ৱাই কিউব। তোমালোকে একেবাৰে কিউবৰ সূত্ৰটো ভাঙি দিবা। প্লাছ 3x ৱাই ইনটু এক্স প্লাছ ৱাই। এইটো হৈছে আমাৰ সূত্ৰটো। এতিয়া চোৱা, আমি যদি প্ৰমাণটো কৰোঁ, প্ৰমাণটো মতে আমাৰ বাওঁফালে থাকিব লগা অংকটো মন কৰা। বাওঁফালে থাকিব লাগিব এক্স কিউব প্লাছ ৱাই কিউব। এতিয়া আমি এই সূত্ৰটোৰ পৰা এক্স কিউব প্লাছ ৱাই কিউবটো বিচাৰি লওঁ। ইয়াতে চোৱা, এক্স কিউব প্লাছ ৱাই কিউব এই অংকটো আমি দেখিবলৈ পাইছোঁ। এই অংকটো আছে আমাৰ বাওঁফালে। গতিকে আমি প্ৰমাণ কৰিবৰ কাৰণে এবাৰ আমি এক্স কিউব আৰু ৱাই কিউবটো অকলে কৰি দিম। মন কৰিবা, আমি কি কৰিম? আমি এই সূত্ৰত দেখিছোঁ যে এক্স কিউব প্লাছ ৱাই কিউবটো অকলে আছে। গতিকে আমি ইয়াতো যিটো সূত্ৰ আমি লিখিছোঁ হল কিউব, তাৰ পৰাও আমি এক্স কিউব আৰু ৱাই কিউবটো অকলশৰীয়া কৰি দিম। আৰু এক্স কিউব ৱাই কিউবটো যদি অকলশৰীয়া কৰিবলৈ হয়, ইয়াৰ লগত যোগ হৈ থকা 3xy ইনটু এক্স প্লাছ ৱাই এই অংকটো আমি পক্ষান্তৰ কৰিব লাগিব। পক্ষান্তৰ কৰিব লাগিব। এইটো হৈছে সোঁফাল। সোঁফালে থকা অংকটো আমি বাওঁফাললৈ পঠিয়াই দিব লাগিব। যদি বাওঁফাললৈ পঠিয়াই দিওঁ, পক্ষান্তৰ কৰাৰ লগে লগে প্লাছ চিনটো মাইনাছ চিন হৈ যাব। গতিকে এইবাৰ আমি পক্ষান্তৰ কৰি লওঁ। তেতিয়াহ'লে আমি পাম এক্স কিউব প্লাছ ৱাই কিউব। আমি কি কৰিলোঁ চোৱা, আমি এই কিউব কেইটা বাওঁফালে লিখি ল'লোঁ। এইটো আছে বাওঁফালে ভাবি ল'লোঁ। আৰু এই অংকটো আমি যেতিয়া পক্ষান্তৰ কৰিম, প্লাছটো হ'ব মাইনাছ। তেতিয়াহ'লে আমি লিখিম এক্স প্লাছ ৱাই হোল কিউব। আমি 3xyটোক আমি এক্স প্লাছ ৱাই হোল কিউবৰ ওচৰলৈ নিম। প্লাছটো নিয়াৰ কাৰণে হ'ব মাইনাছ 3xy ইনটু এক্স প্লাছ ৱাই। এতিয়া কি হ'ব চোৱা, আমি এতিয়া দেখিবলৈ পালোঁ যে দুইটাতে আছে এক্স প্লাছ ৱাই। ইয়াতো এক্স প্লাছ ৱাই আছে, ইয়াতো এক্স প্লাছ ৱাই আছে। ইয়াত আছে তিনিটা, ইয়াত আছে এটা। গতিকে আমি এক্স প্লাছ ৱাইটো কমন লৈ দিম। দুইটাতে থকাৰ কাৰণে কমন লৈ ল'লোঁ। কমন লোৱাৰ কাৰণে ইয়াত তিনিটা আছিলে, তিনিটাৰ পৰা যদি আমি এটা লৈ যাওঁ, দুটা থাকিব। গতিকে আমি স্কোৱাৰ লিখিম। এক্স প্লাছ ৱাই স্কোৱাৰ মাইনাছ, ইয়াত অকল এটাই আছিলে, মই এটা লৈ গ'লোঁ, থাকিব 3xy। এতিয়া মই এই যিটো এক্স প্লাছ ৱাই হোল স্কোৱাৰ আছে, এই আমি হোল স্কোৱাৰটো ভাঙিব লাগিব। হোল স্কোৱাৰটো ভাঙিলে হ'ব এক্স প্লাছ ৱাই ইনটু এক্স স্কোৱাৰ প্লাছ 2xy প্লাছ ৱাই স্কোৱাৰ। এইটো আমি সূত্ৰটোত ভাঙি দিলোঁ। এক্স প্লাছ ৱাই হোল স্কোৱাৰ সূত্ৰত ভাঙিলোঁ। তেতিয়া আমি পালোঁ এক্স স্কোৱাৰ প্লাছ 2xy প্লাছ ৱাই স্কোৱাৰ। তাৰ লগত আছে মাইনাছ 3xy। লিখিম লগত আমি মাইনাছ 3xy। এতিয়া কি হ'ব চোৱা, এতিয়া আমি xy লগা অংককেইটা বিয়োগ কৰিব পাৰিম। ইয়াত আছে 2xy, ইয়াত আছে 3xy। এটাৰ আগত যোগ, এটাৰ আগত বিয়োগ আছে, গতিকে বিয়োগ কৰিব লাগিব। যদি বিয়োগ কৰোঁ, ডাঙৰটোৰ আগত বিয়োগ চিন থকাৰ কাৰণে xy আগত বিয়োগ চিন দিব লাগিব। প্ৰথম পদটো লিখি লওঁ। প্ৰথমে আমি দেখিছোঁ যে এক্স প্লাছ ৱাই আছে, এক্স প্লাছ ৱাই লিখিলোঁ, লগত আহিব এক্স স্কোৱাৰ। আৰু xy কেইটা যদি লগ লগাই দিওঁ, এটাৰ আগত বিয়োগ চিন, এটাৰ আগত যোগ চিন আছে, বিয়োগ কৰিব লাগিব। 3ৰ 2 গ'ল, থাকিব 1, 1টো নিলিখোঁ, আমি অকল xy লিখিম। ডাঙৰটোৰ আগত বিয়োগ চিন থকাৰ কাৰণে লিখিব লাগিব মাইনাছ xy প্লাছ ৱাই স্কোৱাৰ। এইটোৱে হ'ব আমাৰ প্ৰমাণটো। প্ৰমাণটো মতে আমি কি পালোঁ? বাওঁফালে আমি পাইছোঁ এক্স কিউব প্লাছ ৱাই কিউব। এইটোৱে হ'ব আমাৰ প্ৰমাণ। আকৌ এবাৰ চাই লওঁ, আমি কি পালোঁ? এক্স কিউব প্লাছ ৱাই কিউবৰ সমানটো পালোঁ এক্স প্লাছ ৱাই ইনটু এক্স স্কোৱাৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কোৱাৰ। আমি একেধৰণে আমি ইয়াৰ পিছৰ যিটো সূত্ৰ আছে, 2 নম্বৰ সূত্ৰটো প্ৰমাণ কৰিম। ইয়াত আছে এক্স কিউব মাইনাছ ৱাই কিউব। গতিকে আমি এবাৰ মাইনাছৰ সূত্ৰটো ল'ম। মাইনাছৰ সূত্ৰটো আছিলে এক্স মাইনাছ ৱাই হোল কিউব ইকুৱেল টু এক্স কিউব মাইনাছ ৱাই কিউব মাইনাছ 3xy ইনটু এক্স মাইনাছ ৱাই। এইটো সূত্ৰ আমি লিখি ল'লোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে আমাৰ কোনটো অংক অকলে থাকে? এক্স কিউব মাইনাছ ৱাই কিউবটো অকলে থাকে। গতিকে এই অংকটো আমি
অকলহৰীয়া কৰি দিম আৰু অকলহৰীয়া কৰিবলৈ হ'লে -3xyটোক আমি পক্ষান্তৰ কৰিম পক্ষান্তৰ কৰি আমি x - y হল কিউবৰ ওচৰলৈ আনিম আৰু মাইনাছ চিনটো পক্ষান্তৰ কৰিলে হ'ব প্লাছ গতিকে আমি মাজত প্লাছ চিন দিব লাগিব আমি পক্ষান্তৰ কৰি কি পাম লিখি লওঁ আমি অংকটোৰ লগত মিলাই লওঁ যে x³ - y³ টো লিখি লওঁ এটো অকলে থলো এতিয়া আমি -3xy টো লৈ যাম x - y হল কিউব থকা অংকটো ফালে মাইনাসটো ইয়াৰ লগে লগে হ'ব প্লাস 3xy into x minus y এতিয়া আমি কমন লম ইয়াত আছে x minus y এটো হল কিউব হ'ব x minus y এটো হল কিউব হ'ব ঠিক তিনি দিব লাগিব x minus y হল কিউব হয় ইয়াত তিনটা আছে ইয়াত এটা আছে গতিকে মই এটা কমন লব পাৰিম কমন লওঁ এটা x minus y কমন ললো আৰু কমন লোৱাৰ লগে লগে তিনটাৰ পৰা এটা লৈ গলে দুটা থাকিব গতিকে লিখিব লাগিব x minus y স্কয়াৰ প্লাস ইয়াতে xy এটা আছিল xy টো লৈ গলো লগ তেতিয়াহলে থাকি যাব 3xy টো থাকি যাব ব্ৰেকেট বন্ধ কৰিম এতিয়া মই x minus y হোল স্কয়াৰ টো সূত্ৰত ভাঙিব লাগিব ব্ৰেকেটৰ বাহিৰত আছে x minus y ব্ৰেকেটৰ ভিতৰত আমি সূত্ৰত ভাঙি দিম তেতিয়াহলে হ'ব x স্কয়াৰ minus 2xy plus y স্কয়াৰ পালো লগতে আছে প্লাস 3xy আমি প্ৰথম অংকটো পালো x minus y হোল স্কয়াৰটো ভাঙি তাৰ লগত লিখিলো 3xy এতিয়া আমি xy লগা অংককেইটা যোগ বিয়োগ কৰিব পাৰিম এটাৰ আগত যোগ চিন আছে এটাৰ আগত বিয়োগ আছে গতিকে বিয়োগ কৰিব লাগিব কিন্তু বিয়োগ কৰাৰ আগে আৰম্ভণি অংকটো পাতি লওঁ আছে x minus y ব্ৰেকেটত ৰাখিলো ইয়াতে আছে x স্কয়াৰ লিখিলো আৰু xy লগা অংককেইটা আমি বিয়োগ কৰিম 3 পৰা 2 গল থাকিব 1 গতিকে আমি লিখিম xy ডাঙৰটোৰ আগত প্লাস চিন আছে গতিকে আগত দিম প্লাস চিন প্লাস y স্কয়াৰ তেতিয়া হলে এটো আমাৰ প্ৰমাণ হ'ব আমি আগফালে লিখি দিও বাহাতৰ অংকটো আছে x³ - y³ তেতিয়া হলে এটো হ'ব আমাৰ প্ৰমাণ গতিকে আমি লিখিব পাৰো যে সত্যাপন কৰা হ'ল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই ভিডিওটি চাই তোমালোকে এই সূত্ৰ দুটা সত্যাপন কৰিবলৈ কৰা পদ্ধতিটো বুজি পালা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলো নমস্কাৰ